চৰাইদেউত মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখযোগ্য যে চৰাইদেউৰ সাপেখাতি চাৰিআলিৰ ৰাজহুৱা খেলপথাৰত 106 নং সোণাৰী বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি উৰত্ত ভাষণেৰে ৰাইজক বিজেপিত ভোটদান কৰিবলৈ আহ্বান। এই নিৰ্বাচনী সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে বিজেপিৰ বহু কৰ্মকৰ্তা আৰু বিষয়ববীয়া উপস্থিত থাকে। এই সভাখনত